আসসালামু আলাইকুম গাইস, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই এতিয়া গৈ আছো আমাৰ কাৰ্বি আংলং ডিপু। তো মোৰ জীৱনৰ ফাৰ্ষ্ট টাইম মই আজি ট্ৰেইনত উঠিলো ৰূপহীৰ পৰা। ট্ৰেইনত উঠি এতিয়া নামিলো। এতিয়া হোজাই ৰখি আছো ট্ৰেইনৰ কাৰণে। এতিয়া হোজাইত বৰ্তমান হোজাইত আছো। হোজাইৰ পৰা ট্ৰেইনত উঠি কাৰ্বি আংলং ডিপু অভিমুখে যোৱা ট্ৰেইনখনত উঠিব লাগিব। তাৰ কাৰণে ৰখি আছো। এতিয়া বাজে প্ৰায় আপোনাৰ 7টা মান বাজে। 8টা বজাত ট্ৰেইন আছে। আমাৰ 8টা বজাত ট্ৰেইন আছে। এতিয়া অকমান ঘূৰি আছো, ঘূৰি চাই আছো। আপোনালোকে চাই থাকক ভিডিঅ'টো। মোৰ জীৱনৰ ফাৰ্ষ্ট টাইম আজি ট্ৰেইনত উঠিলো। বহুত এক্সাইটেড আজি। এতিয়া কাৰ্বি আংলং ডিপু অভিমুখে যোৱা ট্ৰেইনখনৰ কাৰণে আমি ৰখি আছো। তাৰ কাৰণে বহুত এক্সাইটেড হৈ আছো। কেতিয়া ট্ৰেইন আহিব, কেতিয়া উঠিম। জানেতো জীৱনৰ ফাৰ্ষ্ট টাইম উঠিবলৈ গৈ আছো। তো এতিয়া এখন ট্ৰেইন আহিছে। এইটো যোৱাৰ পিছত আমাৰ ট্ৰেইনখন আহিব। তো এই ভিডিঅ'টো কৰা হৈছে। ভিডিঅ'টো প্ৰায় 6 মাহ মান আগৰ ভিডিঅ' হয়। এইটো তেতিয়া কৰা হৈছিলে, কিন্তু আপলোড দিয়া নাই। তো এতিয়া আপলোড দিছো আজি। তো আপোনালোকে কোনে ট্ৰেইনেৰে যাত্ৰা কৰিছে কমেণ্ট কৰি জনাব। আৰু কোনে ফাৰ্ষ্ট টাইম যাত্ৰা কৰিব বুলি ভাবি আছে কমেণ্ট কৰি জনাব। তো এতিয়া ট্ৰেইনত উঠি গ'লো আমাৰ ট্ৰেইনখনত, ডিপু অভিমুখে যোৱা ট্ৰেইনখনত। তো এতিয়া চাওক কি ধুনীয়া সেউজীয়া খেতি পথাৰ। চাওক কিমান ধুনীয়া লাগিছে। এতিয়া মই দৰ্জাৰ সন্মুখত ভিউটো অকমান চাই আছো। জীৱনৰ ফাৰ্ষ্ট টাইম চাই আছো। বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে জীৱনৰ ফাৰ্ষ্ট টাইম ট্ৰেইনত উঠি। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি ডিপু গৈ আছো ফুৰিবলৈ। এটা আলহী ঘৰত ফুৰিবলৈ গৈ আছো। আৰু আপোনালোকে চাই থাকক। এতিয়া মই বতাহ খাই আছো দৰ্জাৰ সন্মুখত থিয় হৈ পিনে। ভিতৰত জেগা নাই, জেগা একদম ফ্লেট। বতাহ খাই আছো। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আমি আহি পৰিছো আমাৰ গন্তব্যস্থানলৈ আহি গৈছো। এতিয়া এই ঘৰবিলাক আমি নেদেখাও। এতিয়া হৈ গ'ল। এতিয়া অকমান য'ত আহিছো সেই ঘৰৰ সন্মুখেদি আকৌ ট্ৰেইন যায়। চাওক আমি আহোতে আহিছো প্ৰায় 1 ঘণ্টা হৈছে। 1 ঘণ্টাৰ ভিতৰত আপোনাৰ 3-4টা ট্ৰেইন গুচি গ'ল। এখন ৰাস্তা দি পিনে 3-4খন গুচি গ'ল। কিমান ট্ৰেইন চলে চাওক গাইছ। তো এতিয়া ট্ৰেইনৰ চাই আছো আমি থিয় হৈ পিনে। আমি আহিছো আপোনাৰ এতিয়া ঘৰত গুচি আহি আছো। ট্ৰেইনত বহি আছো। এতিয়া ৰাতি আপোনাৰ 8টা বাজে। ৰাতি 8টা বাজে। এতিয়া আহি আছো আমি। আপোনালোকে চাই থাকক ভিডিঅ'টো। অকমান আছে আৰু। তো আমি 8-9 জন মান গৈছিলো। এতিয়া হোজাইত আহি গৈছো। এতিয়া ট্ৰেইনত পৰা নামিব লাগে। তো আজি ভিডিঅ'টো ইমানলৈকে। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যনটো বজাই দিব। ধন্যবাদ।